Welcome to my YouTube channel Health and Wealth. আজি আমি কিশোৰক লৈ ভিডিঅ'টো বনাইছো। কিশোৰ ইজ বেক টু গুৱাহাটী। গোটেই অসমবাসী ৰাইজৰ আজি এই মেছেজটো পোৱাৰ পিছত হয়তো বহুত আনন্দিত হ'ব, কাৰণ কিশোৰে প্ৰিন্স আলী খান হস্পিটেলত দ্বিতীয়টো কেমোথেৰাপি লোৱাৰ পিছত গুৱাহাটীলৈ ঘূৰি আহে। ঘৰৰ পৰিয়াল তথা প্ৰিন্স আলী খান হস্পিটেলৰ ডক্টৰৰ লগত আলোচনা কৰাৰ পিছত যিহেতু কেমোথেৰাপিৰ প্ৰোটোকল প্ল্যান যেহেতু একেই হয়, গোটেই অসমতেই নহয় গোটেই ভাৰতবৰ্ষতে নহয় পৃথিৱীত যেহেতু একেই হয়, সেয়েহে কিশোৰৰ ঘৰৰ পৰিয়ালে ডিচিজন লয় যে কিশোৰক গুৱাহাটী হেল্থ চিটি হস্পিটেলত বাকী থকা কেমোথেৰাপিকেইটা গুৱাহাটীতেই দিয়া হ'ব। সেয়েহে কিশোৰ ইজ বেক টু গুৱাহাটী। কিশোৰে 14 তাৰিখে নিশা গুৱাহাটী আহি পায় আৰু আপোনালোকে কিশোৰৰ শৰীৰ চাই আপোনালোকে হয়তো খুব ভাল পাব যে কিশোৰ শাৰীৰিকভাৱে যদিও ইমান সবল হোৱা নাই, কিন্তু মানসিকভাৱে কিশোৰ আজিও বহুখিনি সবল। আমাৰ গোটেই অসমবাসী ৰাইজৰ যি মৰম আশীৰ্বাদ কিশোৰে কেতিয়াও পাহৰিব নোৱাৰে, কাৰণ কিশোৰে এই মৰম আশীৰ্বাদৰ কথা যিকেইদিন মই কিশোৰৰ লগত আছিলোঁ মুম্বাইত, সদায় কিশোৰে এই কথাখিনি মোক কৈছিল যে অসমবাসী ৰাইজৰ মৰম মই কেতিয়াও পাহৰিব নোৱাৰোঁ। সদায় কিশোৰে এই কথাখিনি মোক কৈ আছিল আৰু আমি শুনি খুব ভাল পাম যে কিশোৰে অকণমান ভাল হোৱাৰ পিছতেই কিশোৰে নতুন নতুন ভিডিঅ' আমাৰ মাজত লৈ আহিব আৰু সেইটো যাতে সোনকালে হয়, কিশোৰৰ যাতে মনৰ ইচ্ছা যাতে সোনকালে পূৰণ হয়, যাতে অসমবাসী ৰাইজে যাতে আৰু ভাল ভাল ভিডিঅ' পায়। সেয়েহে অসমবাসী ৰাইজক মোৰ ফালৰ পৰা আকৌ এবাৰ কৈছোঁ যাতে তেওঁলোকে সদায় কিশোৰক আশীৰ্বাদ কৰি থাকক, মৰম কৰি থাকক। ধন্যবাদ।